Hello guys, welcome to my YouTube channel. আৰু মই এতিয়া এটা ৰেচিপি বনাবলৈ লৈছোঁ। সৰু বেছি ডাঙৰ ৰেচিপি নহয় আৰু বেছি বস্তুও নালাগে, ঘৰতে থকা বস্তু দিয়ে হৈ যায়। এটা চাটনি, তিলৰ চাটনি। তো আপোনালোককো দেখাম। যদি চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। এতিয়া বলক আমি বনাওঁগে চাটনিটো। আৰু এই আমাৰ ছোৱালী Sama? Bapak. Kiyo. Kibata kuah? Era na hai letra. Kibata kuah? Hello kuah? Ayo. Tumar naam ki? Kuah Hor? Sita. Ya. Harshita. Oh. Oh, nahoy Harshita. এটা কৈ থাকে ভাল লাগে শুনিবলৈ। তো এতিয়া আমি ৰেচিপিটোৰ ফালে আগবাঢ়ো, বলক মোৰ লগত। এতিয়া মই অলপ তিলৰ চাটনি বনাম। আপোনালোককো ৰেচিপিটো দেখাওঁ। এই তিল মই ভাজি লৈছোঁ অলপ, তিলখিনি দিছেনে এনেকৈ ভাজি লৈছোঁ। ভাজি পেলাই এটা চালনীখনত দিছোঁ, অলপমান বাকলিখিনি এনেকৈ দিছোঁ আৰু অলপমান চফা হ'বৰ কাৰণে। এনেকৈ দিলে অলপ চফা হৈছে, বেছি হোৱা নাই আৰু যিখিনি হৈছে হ'ব আৰু। ইয়াতে মই তেতেলী লৈছোঁ 3 ফুটা আৰু জলকীয়া আৰু আদা নহৰু 4 ফুটা লৈছোঁ আৰু আদা লৈছোঁ কমকৈ। আৰু এইখিনি এতিয়া মিক্সিত একেলগে দি পেলাই মই এতিয়া পিচি দিম আৰু জোখমতে নিমখ দিম। এইখিনি মোৰ তিলৰ চাটনি হৈ গ'ল ৰেডি। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, এনেকৈ বহুত ধুনীয়া লাগে খাই পেলাই।